টু মাই ইউটিউব চেনেল দীপুমণি ব্লগছ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি হৈছে দুৰ্গা পূজাৰ অষ্টমী, আৰু অষ্টমী বুলি আমি অলপ পিছত গৈ আছোঁ আমাৰ বাগেশ্বৰী মন্দিৰলৈ। আমি ইমান সময় বাগেশ্বৰী মন্দিৰ পাবই লাগিছিল, কিন্তু বৰষুণৰ কাৰণে ইয়াৰ আপোনালোকে বাহিৰত চাব পাৰে, কেমেৰাত হয়তো ভালকৈ দেখা পোৱা নাই, কিন্তু বাহিৰত চলি আছে মস্ত বৰষুণ। কাৰণ বৰষুণৰ কাৰণে আমি যাব পৰা নাই এতিয়া, কিন্তু এতিয়া প্ৰায় 2টা বাজিল। গতিকে আমি যাব লাগে, যিমান পাৰোঁ সোনকালে যাব লাগে আৰু যাই দেৱী মাৰ ওচৰত আমি সেৱা গ্ৰহণ কৰিব লাগে। এতিয়া আমি আহি পালোঁ আমাৰ বাগেশ্বৰী মন্দিৰ প্ৰাংগণ, আৰু ইয়াৰ মন্দিৰৰ ভিতৰতে চলি আছে মা দুৰ্গাৰ পূজা। প্ৰথমতে ঘূৰি ধুই লওঁ, তাৰপিছত মন্দিৰত সেৱা কৰিম। আৰু এয়া চাওক, আজি দুৰ্গা পূজাৰ অষ্টমীৰ দিনা দুৰ্গা মাৰ আশীষ গ্ৰহণ কৰিবলৈ সকলোৱে মন্দিৰৰ বাহিৰে ভিতৰে দেৱীজনাক আৰাধনা কৰি আছে। আৰু এতিয়া আমি অলপ ভোগঘৰৰ ফালে আগবাঢ়িছোঁ, আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভোগঘৰত সকলো যাত্ৰীৰ কাৰণে ভোগৰ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু ময়ো ইয়াত অলপ ভোগ বিলোৱাত সহায় কৰি দিওঁ। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াত দুৰ্গা পূজাৰ অষ্টমীৰ দিনা ভোগ হিচাপে আছে খিচাৰি, পায়স আৰু ইয়াত আচাৰ। আৰু এয়া চাওক, আমাৰ বাগেশ্বৰী মন্দিৰৰ দুৰ্গা পূজাৰ অষ্টমীৰ দিনা এয়া মন্দিৰৰ প্ৰেক্ষাগৃহত চলি আছে মহিলাৰ দ্বাৰা পৰিৱেশিত নামৰ অনুষ্ঠান। সেইফালে চলি আছে নামৰ অনুষ্ঠান, আৰু আমি এবাৰ পূজাৰ দোকানবোৰ চাওঁ আহক। পূজাৰ দোকান চোৱা আমি এই ৰবাব টেঙাৰ দোকানীজনৰ পৰা আৰম্ভ কৰোঁ আহক। আচলতে এনেকুৱা দোকানীৰ পৰা, এনেকুৱা বেপাৰীৰ পৰা আমি বস্তু কিনিব লাগে। এয়া চাওক, জিলাপি আৰু খুৰমাৰ দোকান। আচলতে পূজা মানে জিলাপি, জিলাপি মানে পূজা, মানে জিলাপি অবিহনে আচলতে পূজা আধৰুৱা আধৰুৱা। আৰু এয়া হৈছে আমাৰ দুৰ্গা পূজাৰ হোটেল, আৰু ইয়াত আপোনালোকে চাওমিন, ৰোল, পৰঠা, পোলাও, হাঁহৰ মাংস, ছাগলীৰ মাংস চব পাব। আৰু এতিয়া আহক অলপ মণিহাৰীৰ দোকান চাওক, মানে সৰু ল'ৰা ছোৱালীৰ পুতলা, গাড়ী, কিবা কিবি এইবোৰ চাওক। আমাৰ গুইলালো ৰক এটা বঢ়িয়া বি পিষ্টল হাতত। দাম কিমান এইটোৰ? 400। মানে কেনেকৈ হেৰিটো ব্যৱহাৰটো কেনেকৈ কৰে? অঁ, মানে সেই আছে LED, সেই আছে আৰু লেজাৰ লাইট আছে। এতিয়া মোৰ লগত আমাৰ বাগেশ্বৰী পৰিচালনা কমিটিৰ সভাপতি মহোদয় আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এই পূজাখনৰ বিষয়ে, কেনেকৈ মানে কেনেকৈ অনুষ্ঠিত কৰিলে, কিমান কি হ'ল, গোটেইখিনি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আহক, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ এই বাগেশ্বৰী দেৱবৰ্গী দেৱালয়খনত যি আমি সাৰ্বজনীন দুৰ্গা উৎসৱেৰে দুৰ্গা পূজা পালন কৰি আহিছোঁ, এই দুৰ্গা পূজা কমিটিখন গঠন হৈছিল 82 চন। তাৰ আগত 79ৰ পৰা আমাৰ অকল আদাবাৰী গাঁৱৰ মানুহে লগ লাগি পূজাখন কৰিছিলোঁ, কিন্তু আমাৰ স্বৰ্গীয় হৰেকৃষ্ণ কলিতাৰ নেতৃত্বত যেতিয়া আমাৰ সম্পৰ্কিত সাৰ্বজনীন নামেৰে আমাৰ এই সমিতিখন গঠন কৰা হয়, এই অঞ্চলৰ ডাকাপাৰা, দৰঙীপাৰা, লাওতলা, ভোগা, আদাবাৰী, আদাবাৰী, আমাৰ গোটাগুচি, লোহাৰকাটা, চতেমাৰী, লাওপৰা, মন্দিৰত আঠিয়া, এই সকলো গাঁৱৰ ধৰ্মীয় লোকসকলৰ লগ লাগি আমি এই উৎসৱটো পালন কৰি আহিছোঁ। ইয়াত সকলো ভক্তৰ আশীৰ্বাদত আমি এই অনুষ্ঠানটো চলাই আহিব পাৰিছোঁ। আজি যিটো দেখিছে, বহু বছৰ আগত মাত্ৰ এটা জুপুৰি ঘৰত ইয়াত মানে পূজা অৰ্চনা চলিছিল। এতিয়া ভক্তসকলৰ দান বৰঙিৰে গোটেই পীঠখন চাৰিওদিশে নদনবদন হৈ উঠিছে, আৰু ভক্তসকলৰ যিটো আস্থা প্ৰকাশ কৰিছে এই দেৱালয়খনত। আজিও আপোনালোকে দেখিছে যে নাম কীৰ্তনে হওক, নাগা নামেই হওক, পূজাবলীয়ে হওক বা থিয়েটাৰে হওক, নানান ধৰণৰ অনুষ্ঠানবিলাকত হাজাৰ হাজাৰ মানুহৰ ইয়াত হেৰি হয়, উপস্থিত হয়। আৰু ইয়াত এটা অন্য ৰকমৰ কথা আছে যে আমাৰ এই পীঠখনৰ ওচৰত বেছিভাগ আমাৰ মুছলিম ধৰ্মৰ মানুহ আছে, ইছলাম ধৰ্মৰ মানুহ, আৰু তেওঁলোকৰ যিটো সহযোগ, এই অনুষ্ঠানটোৰ যিটো তেওঁলোকৰ আন্তৰিকতা, এই ক্ষেত্ৰত আমাৰ যিটো হিন্দু মুছলমানৰ এনাজৰী যিটো বান্ধন,
সাম্প্ৰদায়িক বান্ধন সেইটো ক্ষেত্ৰত খুব কটকটীয়া হৈ আছে। আমাৰ কোনোদিন ভেদভাৱ নাই, সেইটো আমি সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰি আছোঁ। বাঘেশ্বৰী দেৱালয় আমাৰ এই বৰক্ষেত্ৰী অঞ্চলৰ জনাজাত এখন পূজাস্থলী, সকলোৱে জানে। ইয়াত ভক্তগণৰ সদায় আমি দেখোঁ, যেতিয়া আহোঁ ভিৰ দেখিয়ে থাকোঁ আৰু সমূহ ৰাইজৰ ইয়াত সহায় সহযোগিতা আছে। আৰু এতিয়া আজিৰ এই দুৰ্গা পূজাৰ অষ্টমীৰ গধূলি আমাৰ বাঘেশ্বৰী মন্দিৰৰ বাৰ্ষিক মুখপত্ৰ বাঘেশ্বৰী উন্মোচন কাৰ্যসূচী চলি আছে। আৰু উন্মোচক হিচাপে উপস্থিত আছে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত বৰ্মনদেৱ। আৰু এতিয়া আপোনালোকে উপভোগ কৰক আজিৰ এই দুৰ্গা পূজাৰ অষ্টমীৰ কিছু সাংস্কৃতিক অনুষ্ঠান।